নমস্কাৰ বন্ধুসকল মই মিৰুস্মিতাই মোৰ চেনেল আছামিজ বুকটুবাৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই ইয়াত অসমৰ বিভিন্ন কিতাপৰ বিষয়ে আলোচনা কৰোঁ, যেনে নাটক, গল্প, উপন্যাস ইত্যাদি। আৰু আপোনালোকে যদি এনেধৰণৰ কিতাপৰ ভিডিঅ'বোৰ চাই ভাল পায় বা কিতাপ পঢ়ি ভাল পায় বা আপুনি কিতাপৰ এনে ভিডিঅ'ৰ প্ৰতি আগ্ৰহী, তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে নিশ্চয় ভিডিঅ'টো ক্লিক কৰোঁতে থাম্বনেইলখন চাই গম পাইছে যে মই কোনখন গ্ৰন্থৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ। তেতিয়াহ'লে আজিৰ গ্ৰন্থখন হৈছে কৌশিক নন্দন বৰুৱাৰ সৰাফুল। ইয়াৰ দাম 160 টকা আৰু প্ৰকাশক হৈছে মণিকোট। প্ৰথম কথা, এইখন কিতাপৰ বিষয়ে যদি মই ক'ৰবাত মানে হোৱাটছআপত ষ্টেটাছ লগাওঁ বা ক'ৰবাত দেখোঁ, সকলোৱে মোক এটাই প্ৰশ্ন কৰে, বা সৰাফুলখন আছে নেকি, সৰাফুলৰ দাম কিমান, এইখন মই কেনেকৈ পাম, বা সৰাফুলখনৰ ৰিভিউ দিবা, এনেধৰণৰ প্ৰশ্ন পাই আপোনালোকলৈ প্ৰথমতেই মই এই সৰাফুলখন লৈ আহিছোঁ। প্ৰথম অৱস্থাত যদি মই আপোনালোকক কওঁ যে আমাৰ লেখক কৌশিক নন্দন বৰুৱাৰ বিশেষকৈ এই যিবোৰ ফেচবুকৰ ৱালত লিখি থকা কথা, তেনেধৰণৰ কিছু মনৰ আৱেগৰ কথা বা সহানুভূতি, অনুভূতি, এনেধৰণৰ কথাসমূহ বা তেখেতৰ অনুভৱসমূহকে এই গ্ৰন্থখনত খুব ধুনীয়াকৈ সাহিত্যৰ আকাৰে লিখি পেলাই পাঠকৰ মাজলৈ উলিয়াই দিছে। আৰু খুব মানে যদি মই গ্ৰন্থখনৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিব যাওঁ, তাৰ আগতে যদি মই আপোনালোকক কওঁ, বৰ্তমান সময়লৈ দুই এজনে এনেধৰণৰ কিতাপক লৈ পেলাই বিতৰ্ক কৰাও মই দেখিবলৈ পাইছোঁ। সেইবোৰ বিষয়ে আপোনালোকক হয়তো মই নকওঁ যে ইয়াতে সাহিত্যৰ মানদণ্ড কি, কেনেকুৱা কি কথা, তেনেধৰণৰ কথা মই আপোনালোকৰ লগত আলোচনা কৰিব নাযাওঁ। কিন্তু সৰাফুলখনৰ ৰিভিউ বহুতে বিচাৰিছে, বহুতে পোৱা নাই সৰাফুলখন পঢ়িবলৈ। মই যদি কওঁ, ইয়াত লেখকৰ নিজা অনুভৱসমূহ খুব ধুনীয়াকৈ মানে সাহিত্যৰ আকাৰে মানে কিবা মানে ধুনীয়াকৈ সজাই পৰাই কিছু কথা, মনৰ কথা ইয়াত স্পষ্টভাৱে দাঙি ধৰিবলৈ চেষ্টা কৰিছে। আৰু এইখন কিতাপ পঢ়িলে আপোনালোকে খুব ধুনীয়াকৈ অনুভৱ কৰিব পাৰিব যে আমাৰ লেখক কৌশিক নন্দন বৰুৱা বা কৌশিক নন্দন বৰুৱা খুব কৃষ্ণপ্ৰেমী, খুব ভাল পায় তেখেতে কৃষ্ণক। তো আহক আমি ইয়াৰ বিষয়বস্তুটোতো গম পালোঁৱেই, কেনেধৰণৰ মনৰ অনুভৱবোৰ, তেনেকুৱা ধৰণৰ কিছুমান কথা আপোনালোকৰ লগত মই ইয়াত আলোচনা কৰোঁ। বাস্তৱৰ কঠোৰ আঘাতত বাৰে বাৰে ভাঙিও নিজক গঢ়ি লোৱা প্ৰতিজন ব্যক্তিৰ হাতত সৰাফুল উৎসৰ্গা কৰিছে কৌশিক নন্দন বৰুৱাই। আৰু এই সৰাফুলখনত আপোনালোকে বিশেষকৈ যেতিয়া পঢ়িব পাব, যে খুব বেছি এনেকুৱা লাগে কেতিয়াবা মোৰ পঢ়োঁতে মানে যে কোনোবা ঠগ খোৱা প্ৰেমিক যেন কেতিয়াবা অনুভৱ হয় মোৰ এইখন কিতাপ পঢ়িলে, যে জীৱনত সকলোবোৰ হেৰুৱাই পেলাইছে, যে সেই সময়ত হেৰুৱাই পেলোৱাৰ পিছত নিজকে কেতিয়া মানে মানুহে কেতিয়াবা যেতিয়া নিজক হেৰুৱাই পেলোৱাৰ পাছত যেতিয়া আকৌ নিজৰ সেই স্থিতিটোলৈ ঘূৰি আহে, সেই সময়ত কিন্তু এনেধৰণৰ কথাবোৰ জনাৰ যথেষ্টখিনি দৰকাৰ বুলি ময়ো ভাবোঁ। কিয়নো যেতিয়া কি হয়, এটা সময়ত মানুহ সদায় অকলশৰীয়া অনুভৱ কৰিবলৈ লয়, আৰু সেই অকলশৰীয়া অনুভৱসমূহ মানে সময়তে নিজকে বিচাৰি পোৱাৰ ক্ষেত্ৰত এইখিনি কথাই আপোনালোকক যথেষ্টখিনি সহায় কৰিব। মানে কি হয়, মটিভেশ্যন টাইপ কিতাপ বুলিও আপোনালোকে এইখন কিতাপক ক'ব পাৰে। আৰু কি হয়, এই কথাৰ জৰিয়তে আমি বিশেষকৈ লেখকৰ দৃষ্টিৰে পৃথিৱীখন বা বাস্তৱ জগতখনক আপোনালোকে কেনেধৰণে মুখামুখি হ'ব পাৰিব, সেই কথাখিনিয়ে বিশেষকৈ এই সৰাফুলখনত লিখা আছে। আৰু সৰাফুলখনৰ শেষলৈ আপোনালোকক এটা বাৰ্তাও প্ৰদান কৰিছে, যে নিৰিবিলি পঢ়ি ভাল পোৱা পাঠকসমূহে সুধি আছিলে যে ইয়াৰ পিছত নিৰিবিলি পিছত কি আহিব। সকলোৱে ভাবি আছিল ৰাধাখনেই আহিব বুলি, কিন্তু ঘপকৈ সৰাফুলখন আহি গ'ল। আৰু বহুতে মোক সুধিছিলেও যে ইয়াৰ পাছত চাগে ৰাধাখনে আহিব নেকি, তাৰপিছত ঘপকৈ দেখিলোঁ সৰাফুলখন আহিছে। কিন্তু যিয়ে নহওক, সৰাফুলখনেও খুব ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰিছে আমাৰ পাঠক সমাজৰ মাজত, বিশেষকৈ নৱপ্ৰজন্মৰ মাজত। আৰু যথেষ্টখিনি কিতাপ বিক্ৰী হোৱাও আমি দেখিবলৈ পাইছোঁ। এইখন কিতাপত মই সিদিনাখন এটা বিতৰ্কৰ বিষয় ক'বলৈ নাযাওঁ যদিও মই পাইছিলোঁ যে বহুতে নিগেটিভভাৱেও দিছে, কিছুমান বহুতে পজিটিভভাৱেও কথাবোৰ কৈছে। আৰু মই তেখেতৰে কৌশিক নন্দন বৰুৱাৰে বহুতকেইটা ইণ্টাৰভিউ
মই নিজ চকুৰে চাইছোঁ বা নিজেও সেই কথাবোৰ অনুভৱ কৰিছোঁ। আৰু বহুতে কৈছে যে সৰাফুলখনৰ বিষয়ে মই যিহেতু আলোচনা কৰিছোঁ সেইবাবেহে কৈছোঁ যে সাহিত্যৰ কোনো ইয়াত বুলিবলৈ একো নাই। কিছু সস্তীয়া সাহিত্যৰ ইয়াত দি পেলাই জনপ্ৰিয়তা পাইছে বুলি এনেধৰণৰ বহু লোকে কথাষাৰ কৈছে আৰু বহুতে সেই কথাষাৰ সমৰ্থন কৰাও মই দেখিবলৈ পাইছোঁ। কিন্তু আৰু আকৌ আমি যদি চাবলৈ যাওঁ বহুতে আকৌ এইখন কিতাপৰ বিষয়ে কৈছে যে আমি যিহেতু বাস্তৱ জীৱনত কিছু কথা অনুভৱ নকৰোঁ বা সময়ৰ গতিৰ লগে লগে যে আমি নিজক হেৰুৱাই পেলাইছোঁ, এনেধৰণৰ সময়ছোৱাত এই কৌশিক নন্দন বৰুৱাৰ এইখন কিতাপে নিজক বুজিবলৈ আমাক সহায় কৰিছে। এনেধৰণৰ মই মন্তব্যও এইখন সৰাফুলৰ ওপৰত পাইছোঁ। কিন্তু ময়ো কওঁ যে সাহিত্যৰ বিশেষ কি গুণাগুণ ৰাখি এইখন কিতাপ লিখিছে বা কি আছে সেইটো কথা মই ক'ব নাযাওঁ। কিন্তু আমি বিশেষকৈ আমাৰ বাহিৰৰ দেশসমূহত এনেধৰণৰ মটিভেশ্যন কোট টাইপ হওক বা যিকোনো বিষয়ত হওক এনেধৰণৰ মানে কিতাপ প্ৰায় দেখিছোঁ। আৰু মোৰ বিশেষে এইটো ভাল লাগিছে যে এনেধৰণৰ এটা বিষয়বস্তুক উপস্থাপন কৰিব পৰাও এজন সাহিত্যিক নক'লেও এজন লেখক যিয়ে মানে এনে এখন কিতাপ লিখিবলৈ সাহস কৰিছে, নিজৰ অনুভূতিবোৰ দাঙি ধৰিছে। ই মানে সাহিত্যকে বেলেগ দিশ এটা দিছে বুলিও মই ক'ব পাৰোঁ যে আমি সদায় উপন্যাস, গল্প এনেধৰণৰ কিতাপবোৰ পঢ়াৰ উপৰিও যিবোৰ ছেল্ফ হেল্প বুক হয়, মটিভেশ্যন বুক হয়, ছাবকনচিয়াছ লেভেলত যিবোৰ আমাক সহায় কৰে, তেনেকুৱা কিতাপবোৰ যিহেতু আমি পঢ়োঁ, ঠিক আমাৰ অনুভূতিবোৰো এনেকুৱা ধৰণৰ বিষয়ে জানিবলৈ এনেধৰণৰ কিতাপৰ খুব দৰকাৰ। আৰু অসমীয়া সাহিত্যত এনে সংযোজনে আমাক যোগাত্মক দিশ দিছে বুলি মই আপোনালোকক ক'বলৈ বিচাৰোঁ। আৰু যিসকলে পঢ়া নাই সকলোতো পঢ়ি চাগে আধা আধি শেষ কৰিলে, নিৰিবিলিৰ পাছতেই সকলো পাগল হৈ পৰিছিলে কি কিতাপ আহিব, এতিয়া সৰাফুলখন আহিছে, ইয়াৰ পাছত ৰাধাখন আহিব, আমি আশা কৰিম ৰাধাখন পঢ়িম বুলি। কিন্তু কথাটো হয় কি পৰে যে ৰাতিৰ যেতিয়া আন্ধাৰত নিজক যেতিয়া বিচাৰি পাওঁ সেই মানে নিশাৰ ভাগত, তেতিয়া এনেধৰণৰ অনুভৱ কিন্তু সকলোৱে নকৰিলেও মই দৰে মানুহবিলাকে কৰে, মোৰ দৰে মানুহবিলাকে নিশ্চয়কৈ কৰে। আৰু ইয়াত আপুনি পলে পলে উপলব্ধি কৰিব পাৰিব। ইয়াত মই ভাবোঁ যে অকল ইয়াত আৱেগিক কথাই নহয় বা নিজক কেনেকৈ কি কৰিব তেনেকুৱাও নহয়, চাইক'লজিকেলি মানুহ এটা কেনেকৈ থাকিব লাগে, কেনেকুৱা হ'ব লাগে। বিশেষকৈ আজি আমাৰ সমাজখনত কি হয়, আমাৰ যিসকল নৱপ্ৰজন্ম হওক কি হওক, সিহঁতে নিজক বুজি নাপায়। আৰু সেই নিজক বুজি নোপোৱাৰ কাৰণেই কি হয়, মানে এটা বেয়া পথ ল'বলৈ বা বাছি ল'বলৈ চেষ্টা কৰে। কিয়নো সাধাৰণতে এতিয়া আজি আমি এই কিতাপখন আমি বহুতখিনি পাওঁ যে প্ৰয়োজন নেকি সদায় প্ৰেক্টিকেল হোৱাটো। তাৰপিছতে কিছু প্ৰেমৰ ফিল এটা আহে। তাৰপিছতো আৰু কয় যে কিছুমান দুখ ভগাব নোৱাৰি, মাজে মাজে কান্দিব লাগে। সকলো বুজা মানুহবোৰ হয় কয় নহয়, যেতিয়া যিসকলে প্ৰায় ইণ্টাৰভিউত বিৰাট পপুলাৰ হৈ আছে এটা কথা যে যিসকল মানুহে আনৰ কথা বেছিকৈ ভাবে সেইসকল মানুহেই হেনো শেষত অকলশৰীয়া হৈ পৰে। কিছু ক্ষেত্ৰত তেনেকুৱা হোৱা দেখাও যায়। আৰু মই ভাবোঁ, মই যিহেতু সকলোৰে দৰ্শনবোৰ বেলেগ, সকলোৱে বেলেগকৈ ভাবে, মই এটা কথাই ভাবোঁ যে কিতাপখনৰ ওপৰত পঢ়ি পেলাই ধাৰণাটোহে কৈছোঁ। এইখন কিতাপৰ বিষয়ে যিহেতু উপন্যাস বা কাহিনী নহয় যে আপোনালোকক মই গোটেই কাহিনীৰ বিষয়টো কৈ দিম। নিজৰ ধাৰণাসমূহ আপোনালোকক ক'বলৈ গ'লে কি, মানুহ পজিটিভ থাকিব লাগে, জীৱনত আপোনাক যি লাগে সেই বস্তুটো আপুনি বিচাৰিব লাগে। তাৰ বাহিৰে আপুনি বেলেগ ভাবি ইমান লাভ নাইকিয়া। আৰু আজিৰ দিনততো আপুনি আৱেগকৈ মানে মগজুক প্ৰশ্ৰয় দিয়াটোৱে মই ভাল বুলি ভাবোঁ। আৰু সদায় ভালটোৱে আপোনালোকে ভাবি যাব লাগে। অভাৰঅল এই সৰাফুলখন আপোনালোকে পঢ়িব পাৰে। ইয়াত আপোনালোকে মই কোৱা কিবোৰ বিচাৰি পাইছে নাপাইছে মই নাজানো, কিন্তু ইয়াত খুব ধুনীয়া ধুনীয়া কথা কিছুমান কোৱা আছে, যিখিনি কথাই আপোনালোকৰ জীৱনত সঁচাকৈ প্ৰভাৱ পেলোৱা দেখিব। আচলতে এইখন কিতাপত বৰ বেলেগ বিশেষ একো কথা কোৱা নাই, আমাৰ মাজৰে কিছু সৰু সৰু কথাৰ কিছুমান লক্ষ্য ৰাখি পেলাই কৈছে, যিবোৰ কথা আচলতে আমি লক্ষ্য নকৰোঁ। এনেধৰণৰ কথা কিছুমান সকলোৰে জীৱনত ঘটে। ইয়াত যিমানকেইটা পইণ্ট আছে সেই পইণ্টৰ ভিতৰত কিছু নহয় কিছু পইণ্ট সকলোৰে জীৱনত ঘটিছে। আৰু বাস্তৱে জীৱনৰ ওপৰতে ঘটা এটা মানে কাহিনীৰ দৰেই কিছু কথা, সেই কথাসমূহকে ইয়াত উপস্থাপন কৰিছে। আৰু
মানুহক ইয়াতে লিখিছে খুব ধুনীয়া কথা এটা যে কিমান আঁতৰি গ'লে মানুহক শুভকামনায়ো ঢুকি পাব নোৱাৰা হয়, কিমান অচিনাকি হ'লে প্ৰাৰ্থনায়ো আৱৰিব নোৱাৰা হয়, এৰা সৰাফুলৰ দৰে মানুহো কেতিয়াবা সৰে, মৰহে যাক জীয়াই তুলিব নোৱাৰে, কোনো সেউজীয়া বৰষুণ, জীৱন গৈ থাকে একেদৰে। মানে ইমান মই ভাবোঁ অভাৰঅল পঢ়ি পেলাই জীৱনটোক লৈ ইমান হতাশাও হ'ব নালাগে বাৰু। মানুহ যিসকলে পঢ়িব জীৱনক লৈ ইমান হতাশা নহ'বা। অভাৰঅল কিতাপখন ধুনীয়া, তোমালোকে পঢ়িব পাৰা। যিসকল ব্যক্তিয়ে পঢ়িছে তেখেতসকলে এটা কমেণ্ট কৰিবলৈ নাপাহৰিবা যে কিতাপখন পঢ়ি তোমালোকৰ কেনেকুৱা লাগিল। কোনে কি কৈছে বাদ দিয়া, তুমি পঢ়ি কেনেকুৱা পাইছা সেইটো জনাবলৈ নাপাহৰিবা ভিডিঅ' চোৱা প্ৰত্যেকেই। আৰু মই মৃদুস্মিতা এইটোকে কৈ পেলাই আজি চেনেলৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ, ধন্যবাদ।